মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ অনুশীলনী 6.3 বাকি যিখিনি কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনি। কুৱেশ্যন নম্বৰ 9লৈকে কৰা হৈ গৈছে। কুৱেশ্যন নম্বৰ 10টো বাকী আছিল। কুৱেশ্যন নম্বৰ 10ত কি দিয়া আছে কুৱেশ্যনটো চাওঁচোন। কুৱেশ্যনটো দিছে ত্ৰিভুজ ABCৰ angle A plus angle B is equal to 116 degree. Angle B plus angle C is equal to 126 degree. The ত্ৰিভুজটোৰ অন্তঃকোণবোৰৰ জোখ নিৰ্ণয় কৰা। ইয়াত আমাক কোনোটোৰে মান দিয়া নাই, দুটা কোণৰ যোগফল হিচাপে দিছে। A plus B দিছে 116, আকৌ B plus C দিছে 126 degree. এতিয়া ত্ৰিভুজটোৰ কোণকেইটাৰ মান উলিয়াব লাগে। তাৰমানে angle A, angle B আৰু angle C কোণৰ মানটো উলিয়াব লাগে। আমি এনে ত্ৰিভুজ এটা আঁকি লৈছোঁ, ত্ৰিভুজটোত নাম দি লৈছোঁ ABC। এতিয়া আমাক ইয়াত দিছে এংগল A প্লাছ এংগল B ইজ ইকুৱেল টু 116। তাৰমানে এই দুটা কোণ যোগ কৰিলে আমি 116 ডিগ্ৰী পাওঁ। আকৌ এংগল B প্লাছ C এই দুটা কোণ যোগ কৰিলে আমি পাওঁ 126 ডিগ্ৰী। এতিয়া কোণবোৰৰ মান উলিয়াব লাগে। প্ৰথমতে আমি লিখি ল'ম, দিয়া আছে angle A plus angle B is equal to 116 degree. Go angle B plus angle C is equal to 126 degree. আমি উলিয়াব লাগে angle A এর মান উলিয়াব লাগে, angle B এর মান উলিয়াব লাগে, angle C এর মান উলিয়াব লাগে। এটা আমি প্ৰথমতে কি কৰিম, এটা যে দিয়া আছে এইটোত আমি নাম্বাৰিং কৰি লওঁ, 1 নাম্বাৰ আৰু 2 নাম্বাৰ। এতিয়া আমি 1 আৰু 2 এই দুটাক যোগ কৰিম। তাৰমানে আমি সমীকৰণ বুলি হিচাপে ধৰি লৈছোঁ, সমীকৰণ 1 আৰু সমীকৰণ 2। সমীকৰণ 1 আৰু 2 যোগ কৰিলে আমি বাওঁফালৰখিনিক বাওঁফালৰ লগত যোগ কৰিব লাগিব। এতিয়া বাওঁফালে সমান চিহ্ন বাওঁফালে যিখিনি আছে তাৰ লগত 2 নম্বৰ সমীকৰণৰ বাওঁফালে যিখিনি আছে সেইখিনি যোগ কৰিব লাগিব। তাৰমানে আমাৰ ইয়াত 1 নম্বৰ সমীকৰণত বাওঁফালে আছে এংগল A প্লাছ এংগল B আৰু 2 নম্বৰ সমীকৰণৰ বাওঁফালে আছে যোগ কৰিছোঁ যিহেতু মাজত ইয়াত যোগ চিন দিছোঁ। তাৰপৰা এংগল B প্লাছ এংগল C এইখিনি আমি ব্ৰেকেট হিচাপত ৰাখিব পাৰোঁ। মানে এইটো 1 নম্বৰ সমীকৰণৰ পৰা লৈছোঁ, এইটো 2 নম্বৰ। তাৰ সোঁফালে কিমান আছে 116 ডিগ্ৰী প্লাছ 126 ডিগ্ৰী। এতিয়া আমি এই ব্ৰেকেটবোৰ আঁতৰাই দিওঁ। ব্ৰেকেটটো এই কাৰণে দিছোঁ, ইয়াতে যিহেতু যোগ চিন আছে কোনো ধৰণৰ অসুবিধা নহয়। কিন্তু যদি আমি 1 - 2 কৰোঁ, যেতিয়া আমি বিয়োগ কৰোঁ, বিয়োগ কৰিলে আমি যদি এনেধৰণে লিখোঁ তেতিয়া ভুল হ'ব, কাৰণ এই বিয়োগ চিনটো দুইটাৰ লগতে আহি যায়। যেতিয়া দুটা পদ থাকে তেতিয়া আমি যদি বিয়োগ চিনটো দি পেলাই ব্ৰেকেটটো নিদিওঁ তেতিয়াহ'লে ভুল হৈ যাব, কাৰণ আমি এই বিটোৰ আগতহে বিয়োগ চিনটো থাকিব, চিটোৰ আগত বিয়োগ চিনটো নাহিব। গতিকে সেই ইয়াত থকা মাইনাছটো আচলতে দুইটাৰ লগতে হয়। একেধৰণে প্লাছটো দুইটাৰ লগত হয়, কিন্তু প্লাছ ইনটু প্লাছ, প্লাছ ইনটু প্লাছ, প্লাছেই হৈ যাব। সেইকাৰণে প্লাছত কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া আমি ব্ৰেকেটটো আঁতৰাই দিম। আঁতৰাই দিলে পাম এংগল A প্লাছ এংগল B প্লাছ এংগল B প্লাছ এংগল C ইজ ইকুৱেল টু সোঁফালে আমাৰ আহিব 242 ডিগ্ৰী। এতিয়া আমি সোঁফালে কি কৰিম, A প্লাছ B প্লাছ B প্লাছ C, B দুটা আছে, আমি এটা B আঁতৰাই ৰাখিম। এটা বিক নিলিখোঁ, আমি চিৰিয়েলি ABC লিখিম। এংগল A প্লাছ এংগল B প্লাছ এংগল C খিনি লিখিলোঁ। এতিয়া প্লাছ যিটো এটা B বেছি হৈ আছে, দুটা Bৰ আমি আচলতে ABC এংগল A প্লাছ এংগল B প্লাছ C এইকেইটাক চিৰিয়েলি লিখি এটা বিক আমি পিছফাললৈ লৈ গৈছোঁ। ধৰি ল'ব পৰা আমি এইটো এইফালে লৈছোঁ, এইটো এইফালে আনিছোঁ। 242 ডিগ্ৰী। এতিয়া চোৱাচোন এই A প্লাছ B প্লাছ C এইটো কি হয়নো, এংগল A প্লাছ এংগল B প্লাছ এংগল C। তাৰমানে এই ত্ৰিভুজটোৰ তিনিটা কোণৰ সমষ্টি হয় নাই, তিনিটা কোণৰ যোগফল। এতিয়া ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমি জানো কিমান হয় 180 ডিগ্ৰী। গতিকে আমি এইখিনি ঠাইত লিখিব পাৰোঁ 180 ডিগ্ৰী প্লাছ এংগল B, কাৰণ এই এংগল Bটো নাহে, এইখিনিহে আহিব। এই তিনিটা কোণৰ এংগল A প্লাছ এংগল B প্লাছ এংগল C এই তিনিটা কোণ যোগ কৰিলে পাওঁ আমি 180 ডিগ্ৰী। গতিকে সোঁফালে আছে 242 ডিগ্ৰী। তো ইয়াতে আমি লিখিম ত্ৰিভুজৰ
তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া এই 180 ডিগ্ৰীটোক আমি সোঁফালে লৈ যাম। সোঁফালে লৈ গ'লে বাওঁফালে অকল এংগল বি থাকিব। সোঁফালে হ'ল 242 ডিগ্ৰী মাইনাছ 180 ডিগ্ৰী और एंगल बी इज इक्वल टू 62 ডিগ্ৰী। এতিয়া আমি বিৰ মানটো পালোঁ 62 ডিগ্ৰী। এতিয়া আমি এংগল এ আৰু এংগল চিৰ মান উলিয়াব লাগে। তো বিৰ মানটো যিহেতু পাই গ'লোঁ, আমাৰ এ আৰু চি এই দুটা যোগফল দিয়াই আছিলে, এ প্লাছ বি 116, বি প্লাছ চি 126। গতিকে আমি ইয়াৰ পৰা বি এ আৰু চিৰ মানটো উলিয়াই ল'ব পাৰিম। লিখিম এতিয়া এংগল এ প্লাছ এংগল বি ইজ ইকুৱেল টু 116 ডিগ্ৰী। চ' एंगल ए प्लस बी मान पाइছো 62 डिग्री इज इक्वल टू 116 डिग्री। এতিয়া एंगल ए बी मान तो সোফালে লৈ যাম 116 माइनस 62 डिग्री और एंगल ए इज इक्वल टू किमान पाम 4 11 6 5 54 डिग्री। আকৌ एंगल बी प्लस एंगल सी इज इक्वल टू 126 डिग्री। गतिके बीर मान पाइছো 62 डिग्री प्लस एंगल सी इज इक्वल टू 126 डिग्री। এতিয়া बीर मान तो সোফালে লৈ যাম। সোফালে লৈ গ'লে বাওঁফালে एंगल सी থাকিব। এটো হ'ব 126 माइनस 62 डिग्री বা एंगल सी মান পাম আমি 64 डिग्री। গতিকে নিৰ্ণয় কোণ তিনিটা एंगल ए इज इक्वल टू 54 डिग्री, एंगल बी इज इक्वल टू 62 डिग्री, एंगल सी इज इक्वल टू 64 डिग्री। এইটোৱে হ'ব আনসাৰ। नेक्स्ट क्वेश्चन नंबर 11 दिसे त्रिभुज ABC twice of angle A is equal to 3 of angle B is equal to 6 of angle C হলে angle A B আৰু C উলিওৱা। তাৰমানে ইয়াতে আমাক কি দিছে angle A ৰ মানটো যিমান তাক যদি আমি দুগুণ কৰো, দুগুণ কৰিলে C কোণৰ মানটো যিমান তাক ছগুণ কৰিলে সেই দুটা কোণ সমান হ'ব। হেনে angle A যদি আমি দুগুণ কৰো, দুগুণ কৰিলে এই B কোণটোৰ মান যিমান তাক আমি তিনি গুণ কৰিলে এই কোণ দুটা সমান হ'ব হেতু কৈছে। গতিকে এইখিনি আমাক দিয়া আছে আৰু আমি A B আৰু C মান উলিয়াব লাগে। প্ৰথমতে আমি লিখি লম দিয়া আছে 2 angle A is equal to 3 of angle B is equal to 6 of angle C। এতিয়া সোয়া ইয়াৰ পৰা আমি যিকোনো এটা কোণ উলিয়াই ল'ব লাগিব। ইয়াতে আমাৰ আমি যিকোনো এটা কোণৰ লগতে বাকি দুটা কোণৰ সম্পৰ্ক ৰাখিব লাগিব। যদি আমি C কোণটোক লওঁ, C কোণটোৰ লগতে এংগল A আৰু এংগল B কোণৰ সম্পৰ্কটো উলিয়াব লাগিব বা B কোণটো যদি লওঁ, B কোণটোৰ লগতে A আৰু C কোণটোৰ সম্পৰ্ক উলিয়াব লাগিব। তো ইয়াতে যদি আমি C কোণটো লওঁ তেতিয়া সুবিধা হ'ব। গতিকে আমি লিখিম ইয়াৰ পৰা লিখিম therefore twice of angle A is equal to 6 of angle C। এটো আমাৰ দিয়াই আছে। তাৰ মানে A কোণটোৰ দুগুণটো B কোণৰ তিনি গুণৰ সমান আৰু C কোণৰ 6 গুণৰ সমান। গতিকে আমি লৈছো twice of angle A is equal to 6 of angle C। এই দুটা লৈছো। গতিকে ইয়াত আমি অকল angle A ৰ মানটো এতিয়া উলিয়াম। angle A ৰ মানটো যদি উলিয়াও এই দুইটো পূৰণ হৈ আছে এর লগত। গতিকে সোফালে আহিলে কিমান হ'ব? কি হ'ব? হৰণ হ'ব। হৰণ হলে angle A ৰ মানটো পালো আমি 2 ৰে 6 তিনিবাৰ যাব। তাৰ মানে 3 of angle C। আকৌ এই দুটা লম, এই দুটা সম্পৰ্ক লম। 3 of angle B is equal to 6 of angle C। তো
তেতিয়া কি হ'ব 3 টো b লগত পূৰণ হৈ আছে b টো বাওঁফালে ৰাখিম 6 of angle c 3 টো সোঁফালে আনিলে হৰণ হ'ব তে 3 ৰে 6 দুবাৰ যাব গতিকে angle b is equal to কিমান হ'ব twice of angle c দেখো আমি a কোণৰ মানটো পালো a কোণৰ মানটো c কোণৰ 3 গুণৰ সমান আৰু b কোণৰ মানটো c কোণৰ 2 গুণৰ সমান এতিয়া আমি জানো এটো যেহেতু ত্ৰিভুজ বুলি কৈছে ত্ৰিভুজ abc বুলি কৈছে গতিকে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী আৰু ত্ৰিভুজৰ কোণ তিনিটা কি হ'ব যেহেতু ত্ৰিভুজ abc বুলি কৈছে গতিকে কোণ তিনিটা কি হ'ব angle a angle b আৰু angle c গতিকে এই তিনিটাক আমি এতিয়া যোগ কৰিব লাগিব আমি লিখিম therefore angle A plus angle B plus angle C is equal to 180 degree ইয়াতে আমি কাৰণটো লিখি দিম ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 degree therefore the angle A ঠাইত আমি 3 of angle C লিখিম 3 angle C কাৰণ A কোণটোৰ সমান C কোণৰ 3 গুণৰ সমান গতিকে A কোণৰ ঠাইত আমি 3 of angle C লিখিছো প্লাস B কোণটো আকৌ B কোণটো মানে twice of angle C twice of sorry 2 টো নিলিখিলো twice of angle C প্লাস আর C কোণটো C কোণেই লিখিম গতিকে 180 ডিগ্ৰী পালো এতিয়া আমাৰ ইয়াতে c কোণ তিনটা আছে ইয়াত c কোণ দুটা আছে তিনটা দুটা পাঁচটা আৰু ইয়াতে c কোণ এটা আছে ছটা হ'ল 6 of angle c is equal to 180 ডিগ্ৰী তো আমি 6 of angle c is equal to 180 ডিগ্ৰী পালো গতিকে অকল c কোণৰ মানটো উলিয়াবলৈ হলে এতিয়া 6 টো কি কৰিব লাগিব ইয়াত পূৰণ হৈ আছে গতিকে সোঁফালে আনিলে কি হ'ব হৰণ হ'ব therefore angle c is equal to কিমান হ'ব 180 degree divided by 6 or angle c is equal to 6 रे 6 3 गुण 18 30 degree ठीक है c कोণৰ মানটো পালো 30 degree therefore angle a is equal to কিমান হ'ব 3 of angle c গতিকে angle a এর মান পাম আমি 3 into 30 degree গতিকে a হ'ব 90 degree আকৌ angle b এর মান পাম আমি twice of angle c গতিকে angle b এর মান হ'ব 2 into 30 degree গতিকে b এর মান পালো 60 degree therefore নির্ণয় কোণ তিনিটা Next question number 12 দিছে চিত্ৰত angle CAB এই কোণটো দিছে 40 ডিগ্ৰী AC is equal to AB AC এই বাহুডাল is equal to AB এই বাহু এইটো বাহু সমান বুলি দিছে আৰু BC এই বাহুডাল is equal to BD মই আকাটো সঠিক হোৱা নাই কাৰণ এই বাহু দুটাল সমান নাই দেখা কিন্তু ইয়াতে সেই বুলি দিয়া আছে গতিকে এই বাহু দুটা সমান BC is equal to BD এটো সম প্ৰথম AC আৰু AB এডালক আমি এডাল দি আঁকি দিছো তাৰ মানে এডাল আঁকিছো তাৰ মানে এডাল আৰু এডাল সমান যদি মই গুটেই কিটাত এডালে আঁকো তেতিয়া হলে আমাৰ ধৰিবলৈ অসুবিধা হ'ব বুজি পাবলৈ যে এই কোণডাল কাৰ লগত সমান গতিকে ইয়াতে আমি দেখিলে গম পাম AB আৰু AC সমান আকৌ আনডাল BC আৰু BD সমান এতিয়া আমাৰ উলিয়াব লাগে ACB এই কোণটো আৰু CDB এই কোণটো এই দুটা কোণ আমি উলিয়াব লাগে এতিয়া আমি প্ৰথমতে এই কোণটোৰ মান উলিয়াও এই কোণটোৰ মান উলিয়াবলৈ প্ৰথমতে আমি এইটো বস্তু লম ABC এইটো বস্তু প্ৰথম লিখিম দিয়া আছে
ত্ৰিভুজ ABC এংগল CAB ইজ ইকুৱেল টু 40 ডিগ্ৰী CAB 40 ডিগ্ৰী আকৌ AB ইজ ইকুৱেল টু AC AB আৰু AC সমান যিহেতু AB আৰু AC সমান যিহেতু AB বাহুৰ বিপৰীতে আছে A কোণটো আৰু AC বাহুৰ বিপৰীতে আছে A কোণটো গতিকে এই কোণ দুটা সমান হ'ব গতিকে আমি ইয়াতে লিখিলাম therefore AB বাহুৰ বিপৰীতে কোনটো কোণ আছে ACB এংগল ACB ইজ ইকুৱেল টু AC বাহুৰ বিপৰীতে কোনটো কোণ আছে এই বাহুটোৰ বিপৰীতে এই কোণটো গতিকে আমি ABC লিখিম ABC গতিকে এটো হ'ল এতিয়া আমি ত্ৰিভুজটো যদি লওঁ ABC ত্ৰিভুজ এতিয়া এটো আমি A নম্বৰৰ কাৰণে উলিয়াইছো দেই A নম্বৰৰ কাৰণে এতিয়া ত্ৰিভুজ ABC ৰ এতিয়া আমি ডাইৰেক্ট এংগল B এংগল C বুলি লিখিব নোৱাৰো কি কাৰণে লিখিব নোৱাৰো এংগল A টো লিখিব পাৰিম এংগল A টো লিখিলে আমি এইখিনিকে বুজাব হেতু অসুবিধা নহয় কিন্তু এংগল B বুলি যদি লিখো কোনখিনি কোণক বুজাব এইখিনি কোণক বুজাব নে ইফালৰ কোণটোকো B কোণ বুজাব বা গোটেই কোণটোকো B কোণ বুজাব সেই কাৰণে ইয়াতে আমি নিৰ্দিষ্টকে এনে ধৰণে লিখি দিব লাগিব গতিকে আমি লিখিম এতিয়া ত্ৰিভুজ ABC ত লিখিম এটো CAB এংগল CAB প্লাস CAB A কোণটো প্লাস ABC প্লাস ACB ইজ ইকুৱেল টু 180 ডিগ্ৰী এটো কাৰণটো ত্ৰিভুজৰ তিনিটা কোণৰ এটো তোমালোকৰ যদি সময় থাকে এই কাৰণবোৰ নিশ্চয় লিখিবা মাপৰ সমষ্টি 180 ডিগ্ৰী যদি একদম তোমালোকৰ সময় নাইকিয়া হয় পৰীক্ষাত তেতিয়া এনেকুৱা ধৰণৰ কিছুমান কথা বাদ দিলেও একো নাই কিন্তু তোমালোকে যিমান পাৰা হিমান এই মানে যিবোৰ কন্ডিশনবোৰ থাকে হেবোৰ লিখিবলৈ চেষ্টা কৰিবা কাৰণ এই বস্তুটোৱে স্পষ্ট কৰি দিয়ে এতিয়া CAB ৰ মানটো পাইছিলো 40 ডিগ্ৰী গতিকে আমি 40 ডিগ্ৰী বুলি লিখিলাম এতিয়া যেহেতু আমাৰ ACB মান উলিয়াব লাগে ABC আৰু ACB ABC আৰু ACB যেহেতু দুইটা সমান গতিকে আমি ABC ৰ ঠাইত ACB বুলি লিখিম কাৰণ আমাৰ মানটো ACB উলিয়াব লাগে গতিকে আমি ABC ৰ ঠাইত ACB লিখিম আৰু ACB টো আছে ACB ইজ ইকুৱেল টু 180 ডিগ্ৰী 40 ডিগ্ৰীটো সোফালে লৈ যাম সোফালে লৈ গলে আমাৰ বাওফালে থাকিল ACB প্লাস ACB তাৰ মানে ACB কেটা আছে দুটা আছে টুৱাইস ACB গতিকে 180 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী এতিয়া এটুটো পূৰণ হৈ আছে সোফালে লৈ গলে হৰণ হ'ব বাওফালে থাকিল ACB এটো হৰণ হ'ব টুত ইটো আমি বিয়োগ কৰি পেলাই যেটো মান পাম হেতু ইয়াত লিখিম গতিকে মানটো পাম আমি 140 ডিগ্ৰী और एंगल ACB এই মানটো পাম আমি 70 ডিগ্ৰী গতিকে আমাৰ প্ৰথমটো উত্তৰ ওলাই গল এ মানটো উত্তৰ ওলাই গল ACB 70 ডিগ্ৰী গতিকে নিৰ্ণয় কোনটো एंगल ACB is equal to 70 ডিগ্ৰী এটো পালো আমি নেক্সট আমাৰ এতিয়া উলিয়াব লাগিব CDB এতিয়া আমি এই কোণটো পালো ACB 70 ডিগ্ৰী পালো এতিয়া আমাৰ উলিয়াব লাগে CDB এই কোণটো মান তো এই কোণটোৰ মান আমি দুই ধৰণে উলিয়াব পাৰো যদি আমি ACD এই ডাঙৰ ত্ৰিভুজটো লওঁ এটো নাই বুলি ধৰি ললে এইখিনি নাই এনেকে ধৰি ললে এই ত্ৰিভুজটো লৈ পেলাই কৰিব পাৰিম
তেতিয়া আমাৰ এ কোণ ডি কোণ আৰু এই গোটেই চি কোণটো, কিন্তু আমি গোটেই চি কোণটোৰ মানটো নাজানো, আধাখিনিলেহে জানো, এইখিনি 70 ডিগ্ৰী জানো, এইখিনি নাজানো, কিন্তু এইখিনি আকৌ আমি এই বাহু দুডাল সমান দিয়া আছে যে, গতিকে এই কোণটো সমান লৈ কৰিব লাগিব। আৰু নতুবা আমি এই বি চি ডি এই ত্ৰিভুজটো লৈও কৰিব পাৰোঁ। এই ত্ৰিভুজটো লৈ কৰিলে আমি এই দুটা কোণ এইখিনি আৰু এইখিনি কোণ সমান পাম, এই কোণ দুটা সমান হ'ব। সমান হ'লে আমাক এতিয়া এই কোণটোৰ মানটো লাগিব, এই কোণটোৰ মানটো আমি উলিয়াব পাৰিম, কাৰণ এইটো 70 ডিগ্ৰী আৰু এইটো কোণ সমান, গতিকে এইটো হ'ব 70 ডিগ্ৰী। এইটো 70 ডিগ্ৰী হোৱাৰ লগে লগে আমি 180 পাইটো বিয়োগ কৰিব পাৰিম। নতুবা যদি আমি এই ত্ৰিভুজটো এটা ত্ৰিভুজ বুলি লওঁ, এডাল বাহু বঢ়াই দিয়া বুলি ধৰি লওঁ, তেতিয়া এইটো হ'ব বহিস্থ কোণ। এই এ বি চি ত্ৰিভুজটোৰ কাৰণে এইটো হ'ব বহিকোণ। এইটো বহিকোণ হ'লে বহিকোণৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান, গতিকে আমি সেইভাৱেও কৰিব পাৰোঁ। গতিকে সেইভাৱেও যদি কৰোঁ, তেতিয়া আমি এইটো উলিয়াই লৈ তাৰপৰা এই ত্ৰিভুজটো উলিয়াই ল'ব পাৰিম। গতিকে মই ইয়াতে এইটো বহিকোণ হিচাপে লৈ এই বি চি বি ডি কোণটোৰ মান উলিয়াই লওঁ, উলিয়াই পেলাই কৰি দিম। বি নম্বৰত আমি দিয়া আছে বি চি ইজ ইকুৱেল টু বি ডি। বি চি আৰু বি ডি সমান, যিহেতু বি চি সমান, বি চিৰ বিপৰীতে থকা কোণটো হ'ল এংগল বি ডি চি, আৰু বি ডিৰ বিপৰীতে থকা কোণটো হ'ল এংগল বি চি ডি। এই দুটা কোণ আমি সমান পালোঁ। আকৌ আমি উলিয়াব পাৰিম চি বি ডিৰ মানটো উলিয়াব পাৰিম। আমি এতিয়া এই চি বি ডি এই কোণটোৰ মান উলিয়াই ল'ম। এই কোণটোৰ মানটো হ'ব এই দুটা কোণৰ যোগফল। আমাৰ চিত্ৰটো এই ধৰণে আছিলে, এ বি চি ত্ৰিভুজটো, তাৰপিছত আকৌ এইডাল ডি বাহুডাল এইটো ডি বিন্দুলৈ আছে। তো এই চি ডি বাহুডাল মই লগাই দিয়া নাই, তোমালোকৰ জাষ্ট বুজি পাবৰ কাৰণে এই কোণটো আমি কেনেকৈ বহিকোণ বুলি ভাবি লৈছোঁ। তো এইটো আমি 70 ডিগ্ৰী উলিয়াই লৈছোঁ, 70 ডিগ্ৰী পাইছোঁ। গতিকে আমি এতিয়া লিখিব পাৰিম এই বি কোণটোৰ মান কি, এই বি কোণটো কি বুলি লিখিম, চি বি ডি। গতিকে আমি এতিয়া লিখিব পাৰিম এংগল চি বি ডি ইজ ইকুৱেল টু আমি কি পাম, এংগল চি এ বি প্লাছ এংগল এ চি বি, এ চি বি হয়নে? এই দুটা কোণ বহিস্থ কোণ, অন্তঃকোণ। এই বহিকোণটোৰ দূৰৱৰ্তী অন্তঃকোণ এই দুটা হয়নে? হয়। গতিকে আমি এই দুটাৰ যোগফলটো পাম। গতিকে আমি চি বি ডিৰ মানটো পাম। চি এ বিৰ মান পাইছোঁ 40 ডিগ্ৰী প্লাছ এ চি বি এইটোৰ মান পাইছোঁ 70 ডিগ্ৰী। চ' 110 ডিগ্ৰী, সেইটো আমি পালোঁ চি বি ডিৰ মান, হয় চি বি ডি। এতিয়া যিহেতু চি বি ডিৰ মানটো আমি পালোঁ, সেইটো 110 ডিগ্ৰী পালোঁ। এতিয়া চোৱা, মই এইডাল লগাই দিওঁ। এতিয়া আমাৰ ছবিটো কমপ্লিট হৈ গ'ল নাই? তেতিয়া এই বাহুটো সমান বুলি দিলে এই কোণটো আৰু এই কোণটো সমান হ'ব। এতিয়া আমি ত্ৰিভুজটো ল'ম, এই বি চি ডি এই ত্ৰিভুজটো ল'ম। গতিকে এতিয়া ত্ৰিভুজ বি চি ডিৰ আমি কি পাম, এংগল চি বি ডি প্লাছ চি বি ডি এই কোণটো প্লাছ বি ডি চি প্লাছ এংগল বি চি ডি ইজ ইকুৱেল টু 180 ডিগ্ৰী। কাৰণটো ইয়াত লিখি দিবা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সমষ্টি 180 ডিগ্ৰী। আৰু ইয়াতেও তোমালোকে লিখি দিবা ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। ইয়াতে এইটো লিখি দিবা কণ্ডিশ্যনটো। এতিয়া আমাৰ চি বি ডিৰ মানটো পালোঁৱে 110 প্লাছ
বি দিছে আমাৰ উলিয়াব লাগে কোনটো বি ডি চি এই কোনটোৰ মানহে উলিয়াবলৈ দিছিলে আমাক চি বি ডি বুলি লিখিছিলে একো নাই চি বি ডি লিখো বা বি ডি চি লিখো এইটো কোনকে বুজাইছে এইটো কোন উলিয়াব দিছিলে তো এইটো কোন যেহেতু উলিয়াবলৈ দিছে আমি এই কোনটো লিখিম এংগল বি ডি চি প্লাছ বি চি ডি ৰ ঠাইত আমি বি ডি চি লিখিব পাৰোঁ কাৰণ এই কোনটো আৰু এই কোনটো সমান গতিকে ইয়াতে আমি লিখিম বি ডি চি ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া 110 টো সোঁফালে লৈ যাম তো বাওঁফালে কি থাকিল বি ডি চি দুটা বি ডি চি আছে গতিকে মানে বি ডি চি এই কোনটো দুটা আছে 180 ডিগ্ৰী এইটো এফালে আনিম 110 ডিগ্ৰী or twice of angle BDC এটাই হ'ব 70 ডিগ্ৰী বা এতিয়া দুইটো সোঁফালে লৈ যাম 70 ডিগ্ৰী divided by 2 angle BDC is equal to এটো কিমান হ'ব 35 ডিগ্ৰী গতিকে আমি BDC ৰ মানটো পালো 35 ডিগ্ৰী বা ইয়াতে আমাক প্ৰশ্নটোত CBD বুলি কৈছিলে সৰি CDB বুলি কৈছিলে CDB হলে একেটাই হ'ব আমি CDB লিখো বা BDC লিখো এতে লিখিলেও এতেকে নিৰ্ণয় কোণটো angle BDC তাই CBD বুলি লিখিলে হ'ল কাৰণ প্ৰশ্নটোত যেহেতু CBD আছে CDB is equal to 35 ডিগ্ৰী এটো হ'ব আনসাৰ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো অনুশীলনীত যিকেইটা কোৱেশ্চন আছিলে সেই আটাইকেইটা কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিলো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি ক'বাত কিবা অসুবিধা হয় তেতিয়াহলে মোক কমেন্ট কৰি জনাবা মই পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছবোৰৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টি চাই উপকৃত হয় ধন্যবাদ